কবিতাৰ শিৰোনাম বিবাহ কাগজৰ টুকুৰাত আবদ্ধ। কবি মন্টু কুমাৰ দাস, আবৃত্তি লিপিকা ফুলাৰ। মোক এখন প্ৰমাণ পত্ৰ লাগে, যিখন প্ৰমাণ পত্ৰই মোক দিব এক বিশ্বাস। নহয়, কথা হ'ল সেই প্ৰমাণ পত্ৰখনৰ পৰাই মই পাম কোনোবাৰ বিশ্বাস আৰু ভৰসা। আপুনি নিশ্চয় জানে, আজিকালি সকলোবোৰ কাগজত আবদ্ধ। মুখৰ বিৰিঙি হাঁহি আৰু এজাক সুখ, বিধ্বস্ত পৃথিৱীৰ ধূলিবোৰ এখিলা কাগজত আবদ্ধ হৈ পৰে। শুদ্ধ অশুদ্ধতাত দিশহাৰা হয় বহু সম্পৰ্ক, য'ত মৰম, আশা, শান্তি, ইচ্ছা অনিচ্ছাবোৰ কিনি ল'ব লগা হয় প্ৰমাণ পত্ৰৰ নামত। শূন্যতাত ওলমি থকাতকৈ এখন ৰঙা দলিচা প্ৰস্তুত কৰিম। যদি বিবাহ কাগজৰ টুকুৰাত আবদ্ধ হ'ব পাৰে, যদি সেন্দুৰ আদালতৰ বিচাৰ হ'ব পাৰে, মই কিয় নাপাম এই প্ৰমাণ পত্ৰ? সকলোবোৰ যদি কাগজত আবদ্ধ হ'ব পাৰে, বিশ্বাস ভাল পোৱাৰ বাবেও এখন প্ৰমাণ পত্ৰ লাগিব। আপোনাৰ হয়তো হাঁহি উঠিব পাৰে, কিন্তু কেতিয়াবা আপুনি আনৰ বাবে কান্দিছে জানো? প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন আছে, হয়তো এটা অফিচ। আপুনি হয়তো ক'ব, ভাল পোৱা আত্মাৰ মিলন। যদি ভাল পোৱা আত্মাৰ মিলন, তেনেহ'লে বিবাহ কি? বিবাহ কিয় আবদ্ধ হ'ল কাগজৰ টুকুৰাত? পবিত্ৰ এটা সম্পৰ্ক কুঁৱলী থকা পজা বা অট্টালিকাত উচুপি থাকে। এটা কথা, প্ৰমাণ পত্ৰখনে জানো দিব পাৰে সপোনবোৰক সফল কৰাৰ এক সুকীয়া বাৰ্তা? যদি মোক ভাল পোৱাৰ প্ৰমাণ পত্ৰ এখন দিব নোৱাৰা, এই কাগজৰ টুকুৰাবোৰ ছিঙি পেলোৱা। মোক এখন প্ৰমাণ পত্ৰ, মুক্ত সমাজ দিয়া। বিশ্বাস কৰা, সম্পৰ্ক যে পবিত্ৰ, প্ৰয়োজন নাই প্ৰমাণ পত্ৰ। ধন্যবাদ।